আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ৰাতিপুৱা সকলো কাম বন আজৰি কৰি এইফালে আকৌ চুনুমানক শুৱাই ল'লোঁ। যিহেতু চুনুমানক শুৱাই নল'লে মানে কাম কৰিবলৈ কাৰণে অসুবিধা হয়, সেয়েহে চুনুমানক শুৱাই কাম কৰিবলৈ বুলি আহিলোঁ। দৰ্জাখন খুলি দেখিলোঁ আগফালে কুকুৰাবিলাকে ইমান আমনি লগাই আছে, সেইবাবে সিহঁতকো ধান অকণমান দি আহি পিনি আকৌ মেচিনত বহিলোহি। মানে কিছুদিন আগতে অলপ ব্লাউজ চিলাবৰ বাবে ৰাখি থৈ গৈছিলে, যিহেতু অলপকৈ কাম কৰিব লগা হয়, চুনুমানৰ পৰা দিগদাৰ হয়, সি শুলেহে মানে কামবিলাক কৰিব পাৰোঁ। সেয়ে অলপ কাম বাকী থকাৰ বাবে ধুনীয়াকৈ কৰি ল'লোঁ আৰু কৰি এইফালে আকৌ ধুনীয়াকৈ আকৌ চব্জিখিনি কাটিবলৈ আহিলোঁ, মানে ভাত চব্জি বনাবলৈ, যিহেতু মানুহজনে ভাত খাবলৈ আহিব। সেয়ে এইফালে আকৌ ভাত চব্জি বনাই ৰেডি হওঁ মানে এইফালে আকৌ চুনুমানো ধুনীয়াকৈ উঠিলে, মানে চুনুমানো ধুনীয়া টাইমত উঠিলে আৰু তাকো অলপ দেৰি ধুনীয়াকৈ খেলাই মেলি খুৱাই বোৱাই আজৰি হৈ মই আকৌ নিজৰ কামত ধৰিলোঁ। মানে আকৌ কাপোৰবিলাক যিহেতু নিব আহিব, সেইবাবে ধুনীয়াকৈ পেকিং কৰি ৰাখি লৈছোঁ। আৰু এইফালে পেকিং কৰি ধুনীয়াকৈ ৰাখি মানে চুনুমানে আকৌ আমনি কৰিব ধৰিলেই নহয়, তাকো আকৌ অকণমান ল'লোঁ আৰু ফুচলাই আকৌ এইফালে ধুনীয়াকৈ আকৌ নিজৰ কামত ধৰিলোঁ। পিছে ব্লাউজকেইটাৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে জনাবচোন। এয়াই ডিজাইনকেইটা আৰু এনেদৰে ধুনীয়াকৈ কামবিলাক শেষ কৰাৰ পিছতে আকৌ ওচৰৰ আপা এগৰাকীয়ে মানে কাপোৰ অলপ ৰাখি থৈ গ'লহি চিলাই দিবৰ বাবে, আৰু আপা এগৰাকীক তামোল খাবকৈ ধুনীয়াকৈ কৰি আকৌ পাণ অলপ পাৰিলোঁ। পিছে আজি দিনটো এনেদৰে কটালোঁ। পিছে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।